আমাৰ এই ভিডিঅ'টোত আমাক সহযোগ কৰিছে আমাৰ গাঁৱৰে সঞ্জিত ফাৰ্নিচাৰ হাউচ। আমাৰ লিজা লুনা এতিয়া আহিব, মানে ৰাস্তাটো বহুত পেক হৈছে না আমাৰ, সেইখিনি মানে পাৰ কৰাব আৰু বেচেৰি এখন টানি পাৰ কৰাইছে গাড়ীখন। এইবাৰ আহিব দটাই। হেল্ল' গাইজ, তো আজি নতুন এটা ব্লগ লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজি হৈছে বিশ্বকৰ্মা পূজা। তো আমি বিশ্বকৰ্মা পূজাৰ বাবে এনেই পূজা কৰিলোঁ। এতিয়া আবেলিয়ে হ'ল, আবেলি এতিয়া 4 বাজিছে। ৰাতিপুৱা পূজা কৰিলোঁ। এতিয়া ভাবিলোঁ এনেই এপাক ফুৰিবলৈ যাওঁ গোটেইকেইজনীয়ে। তো ওলালোঁ, গোটেইকেইজনে চাই আছে। তাৰপাছত ইহুন ইয়াতে আছে। হাই। তো এইবাৰ গাড়ী আমি যাব ওলাইছোঁ। আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ ভিতৰত আমি যাই আছোঁ এতিয়া। যাম মন্দিৰৰ ভিতৰত। বাহিৰৰ পৰা আহিছোঁ যিহেতু, সেয়ে আৰু মানে টোপনিৰ পৰা উঠি আহিলোঁ আমি। ধুনীয়া কৃষ্ণ আৰু আছে সিফালে চাইডেও, মানে সেইটো হ'ল দেউল মন্দিৰ। আহি মানে ইয়াতে আমি এটা ধনক দেখা পালোঁ। ধনে ইয়াতে খেলি আছিল। ধন, তোমাৰ নাম কি? তোমাৰ নাম? হা, তোমাৰ নাম? এতিয়া আমি পুখুৰীৰ পাৰলৈ আহিলোঁ। সেইবিলাক চাওক, তাতে ৰাজহাঁহ আছে। এইবিলাক ভাঙি দিয়া হৈছে। ইয়াতে ৱাল আছিল। এবাৰ এইটো মানে ডাঙৰ কৰি বনাব, মানে বহল হ'ব। তাত নতুনকৈ চলাৰ ব্যৱহাৰ কৰা হৈছে, নতুন টেকন'লজি। ভাল নহয় ময়ো কিন্তু চাবা আমাৰ ভিডিঅ'বোৰ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ইয়াতে মানে আমাৰ জেঠাই বহি আছে। জেঠাক এনেই অলপমান পইচা দিম। জেঠা ৰাতিপুৱাৰ পৰা ইয়াতে বহি আছে, সেয়ে আমি ভাবিছোঁ মানে দিম বুলি। এই তাইৰ ৱেটটো বোলে লুনাৰ ৱেট কিমান? লুনাৰ 50 হ'ল। এতিয়া আমি ঘৰলৈ যাই আছোঁ। বহুত সন্ধিয়াই হ'ল। ঘৰতো অলপ পূজা আছে, সেই পূজাখিনিও মানে কৰিব আছে, সেইকাৰণে মানে ঘৰত যাই আছোঁ আমি। এয়া হ'ল আমাৰ গাঁৱৰ সঞ্জিত ফাৰ্নিচাৰ হাউচ। আজি মানে বিশ্বকৰ্মা উপলক্ষে ইয়াতেও বহুত ধুনীয়াকৈ পূজাৰ আয়োজন কৰিছে। আৰু ইয়াতে জেঠীমা আছে। জেঠীমাই পূজাৰ মানে অলপ যা যোগাৰ কৰি আছে। অলপ পিছত ইয়াতে মানে নাম ধৰা হ'ব, সেই মানে তাৰ কাৰণে জেঠীমাই অলপমান কাম কৰি আছে ইয়াতে।
সুখী